নমস্কাৰ সকলোলৈ, গুড মৰ্ণিং, সুপ্ৰভাত। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। তাকে ভাবিলোঁ আজি অলপ সৰুকৈ ভিডিঅ' এটা কৰোঁ। আচলতে ভিডিঅ' কৰা তেনেকুৱা কোনো কথা নাছিল। মই ইতিমধ্যে ৰক্তজবা এটা ৰোপণ কৰিলোঁ, তাৰে মই সৰুকৈ অলপ ভিডিঅ' কৰি থৈ দিছোঁ। তাকে ভাবিলোঁ সেইখিনি মই আপোনালোকৰ ওচৰলৈও লৈ আহোঁ, আপোনালোকেও চাওক মোৰ ভিডিঅ'টো। আজি ইমান এটা ভাল দিন যেতিয়া, আপোনালোকেও সেইখিনি উপভোগ কৰক। আৰু মই আপোনালোকৰ ওচৰত এটাই ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ আপোনালোকেও ঘৰতেই হওক বা ঘৰৰ বাহিৰতেই হওক, বাটৰ ওচৰতেই হওক, য'তেই নহওক, এটা এটা গছপুলি প্লিজ ৰোপণ কৰিব। দেখিছে আমাৰ প্ৰকৃতিখনৰ ওপৰত কেনেকুৱা ধৰণৰ কি অত্যাচাৰ চলি আছে। কিছুমান কেনেকুৱা ধৰণৰ মানুহ থাকে, ভাবিলেই মানে অশান্তি লাগে। তাকে যি কি নহওক, আমি আমাৰ ফালৰ পৰা কৰিব পৰাখিনি আমি কৰি যাওঁ, নহয় জানো? গছপুলি এটা ৰোপণ কৰাটো একো ডাঙৰ কথা নহয়। আমি প্ৰকৃতিখনকো অলপমান মৰম দিওঁ, আমিও প্ৰকৃতিখনৰ পৰা অলপমান মৰম পাওঁ, সেইখিনিয়েতো ন। গতিকে প্লিজ আপোনালোকে কোনে কি গছপুলি ৰোপণ কৰে প্লিজ মোক জনাবচোন কমেণ্ট কৰি। আৰু মোৰ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ, আপোনালোকে চাওক। বেছি দীঘল ভিডিঅ' নহয় বাৰু, জাষ্ট অলপমান। তেন্তে আহক। এয়া আমাৰ ঘৰতে থকা ভাইটি এটা, তাক প্ৰথমতে গাটো অলপ খান্দি দিব দিছোঁ। কিমান দ মানে অলপ দ লাগিব, নোৱা যদি দে, মই অলপ কওঁ। চাওঁ, মই অলপ খান্দো দেচোন। এবাৰ ট্ৰাই কৰি চাওঁ দে। এইবাৰ আকৌ মই খান্দিব ল'লোঁ। ইমান গধুৰ চিপৰাংখন, অলপ ময়ো খান্দো বোলো। বেচেৰাই অকলে অকলে নোৱাৰিব নহয়। এইখনতে লাগি লাগি থয় মাটি সোপা। হ'ব নেকি, চাওঁ এবাৰ। দকে দিব দিছে নহয়। হ'ব দে, হ'ব হেঁচি দিম, পিছলিয়ে যাওঁ নহয়। বাপৰে, চিপৰাং দাঙি নোপোৱা, দাঙি লৈহে গম পাইছোঁ এনেকুৱা গধুৰ। পিছে মই বাৰু ৰুইছোঁ, কিন্তু আপোনালোকেও কিন্তু ৰুব দেই। আৰু কি ৰুৱে মোক জনাব, কেনেকুৱা ধৰণৰ গছ ৰুৱে মোক এবাৰ জনাব দেই প্লিজ। ফাইনেলি ৰোৱা হৈ গ'ল। এতিয়া ইয়াত অলপ পানী দিছোঁ, বাকীখিনি তাক দি দিব দিছোঁ আৰু, কাৰণ মই মোবাইলটোৱে কেমেৰাও কৰি আছোঁ। এই কেইজোপাতো অলপ অলপ দি দে। এজোপা ফুলৰ গছ। তাৰপিছত এই কৃষ্ণচূড়াডালতে নে অলপ ঢালি দে। ভালকৈ নাজানো। বহুত পানী খাব তাক দিয়ে। বহুত পানী খাব। এইজোপা হৈছে আমাৰ কৃষ্ণচূড়া। যোৱা বছৰৰ শেষৰ ফালে এই গছজোপা ৰুইছিল পুলিটো, এতিয়া ইমানখিনি ডাঙৰ হৈছে আৰু। মোৰ গছপুলি ৰোপণ কৰা হৈ গ'ল।
আপোনালোকেও ৰুব কিন্তু নাপাহৰিব আৰু কি গছৰ পুলি ৰুৱে প্লিজ মোক কমেণ্ট কৰি জনাব আৰু আজিৰ এই বিশ্ব পৰিৱেশৰ দিনটোত প্ৰকৃতিক অলপ মৰম দিয়ক আৰু প্ৰকৃতিৰ পৰা অলপ মৰম পাওক সেইখিনিয়ে নহয় জানো তেতিয়াহ'লে আজি মোৰ ভিডিঅ'টো ইমানখিনিয়ে আৰু মোৰ ভিডিঅ'সমূহ চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু মই অতি সোনকালে মোৰ নেক্সট ভিডিঅ' লৈ আহি আছোঁ